কি পাণ্ডব জননী আৰু কিবা পৰিচয় আছে যদি অপতে ব্যক্ত কৰা নহলে এই মুহূৰ্তত পাণ্ডব জননীৰ লগত মোৰ বাৰ্তালাপ নীতি বিৰুদ্ধ তোমার সেই পরিচয় গোপন হয়ে থাকক এতিয়া কোৱা মোৰ ওচৰলৈ অহাৰ প্ৰয়োজন শিক্ষা পাণ্ডৱ জননী আহিছে পাণ্ডৱৰ চিৰ পৰি এই কৰ্মৰ ওচৰত শিক্ষা ৰাজমাতা আহিছে শিক্ষকৰ পৰা শিক্ষাৰ আশা কৰি তবে মোক ব্যংগ কৰিছে নেকি তথাপিতো কোৱা জননী প্ৰাৰ্থীয়ে যি বিচাৰে তাকে দান কৰিম বুলি মই প্ৰতিজ্ঞাবদ্ধ ধৰ্মৰ বাহিৰে তুমি যি বিচাৰা তোমাৰ চৰণত মই অৰ্পণ কৰিম মোক তুমি ঘূৰাই দিবলৈ আহিছা কলৈ আই তোমাৰ আপোনজনৰ কাষলৈ আজি অতিক্ত মাতৃৰ মুখলৈ বীৰ পঞ্চপুত্ৰৰ ভাগ্য জননী তুমি আৰু মই অভগা পুত পুত্ৰ পঞ্চ পাণ্ডৱৰ পৰম সম্পদ মাতৃৰ স্নেহৰ অংশ মই কি অধিকাৰত দাবী কৰিম এয়া তোমাৰ নিজৰ অধিকাৰ বাধা নিজৰ অধিকাৰ